Hello everyone, কি খবৰ? আপোনালোকে বাৰু বিহু কেনেদৰে সেলিব্ৰেট কৰিলে? সো আজি মই এই ভিডিওটো দেখাম মইনো বিহুত কি কৰিলো, কি খালো, কলৈ গলো, সকলোবিলাক এই ভিডিওটো দেখা পাব। সো ভিডিওটো শেষলৈকে চাব। আৰু বিহুৰ আগদিনা যেহেতু উৰুকাৰ দিনা ৰাতিপুৱাই শুই উঠি ভালদৰে চাহ জলপান লাৰু পিঠা যত যি আছে সকলোবিলাক খাই লৈছো। তাৰ পাছত আমি টিকলুজনী মই ঘৰৰ সকলোবিলাক মা দেউতা আমি নামঘৰলৈ ভোজ খাবৰ কাৰণে আহিছো। আৰু আমাৰ এই উৰুকাৰ দিনা গাঁৱৰ সকলোবিলাক মানুহে একেলগে নামঘৰতে আমি ভোজ খাওঁ। ভাল লাগে এদিনেই সকলোবিলাক মানুহক লগ পাওঁ। সো দুই এটা কথাও পতা হয়, ভালদৰে খোৱাও হয়। তাৰ পাছত নামঘৰৰ পৰা আহিলো, অহাৰ পাছতে অকমান আমাৰ ঘৰৰ মুখৰ আগতে এখন ধুনীয়া পথাৰ আছে, তাতে অকমান পথাৰলৈ গলো আৰু এনেই অলপ ভিডিঅ' বনাবৰ কাৰণে। আৰু লগত মোৰ এই টিকলু দুজনীও আছে। আৰু সন্ধিয়া সময়ত মায়ে ধুনীয়াকৈ পিঠা বনাই আছে। লগতে আমি সন্ধিয়া সময়ত জুই ফুৱাবলৈ আয়োজন কৰিছো। আৰু আমাৰ লগতে টিকলুকেইটাও আহিছে, ঘৰৰ সকলোবিলাক আমি লগ হৈ ইয়াতে জুই ফুৱাই আছো। আৰু সন্ধিয়া সময়ত লাহেকে কুঁৱলীও পৰি আহিছিল, ঠাণ্ডাও লাগিছিল, সেইকাৰণে ভাবিলো জুই একুৰা ব্যৱস্থা কৰি লওঁ ঘৰতে। আৰু আমি পুৰা জুই ফুৱাই আছো আৰু দেই। আৰু লগতে যে পোৱালীকেইটা নাচিছে, গান গাইছে, কিমান যে উৎপাত কৰিছে তাহাঁতি। আৰু চাওক লগতে খাই আছো গাহৰি পোৰা। আৰু বিহু বুলি ক'লেতো গাহৰি পোৰাটো কেতিয়াও বাদ পৰি যাব নোৱাৰে। আৰু ভাতৰ লগত খাবৰ কাৰণে গাহৰি মাংসও ধুনীয়াকৈ বনি আছে। সো মই উৰুকাটো এনেদৰে সেলিব্ৰেট কৰিলোঁ। সো মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন লাইক কমেণ্ট আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই।